Kardom Karbi Anglong News Channel kelang arado anaphanta nilihin pen adap kimi a Kardom nang pachir iglo Kardom. Pini Karbi Anglong News Channel abirta than ponji bang nilimen sami merjilin hansepi non birta angton pen arjuponik tha. Asam along ri arlo Koila kephur pen ongdung atum apran kidam nangatum dolo. Lapena joksi pini Lorin choti gogoi pen arisang hotum Koila kephur ington nangpo pusi pherangke amai kangni. Ar koini phai inkoira ke thomling kansuri hinira inkoira phorni ratari asong japo AJP president Lorin choti gogoi lapen alangliri asang hotum pen pherangke amai kangni pon lake NC Hills umrangso Koila jan along Koila kephur ington serak nangpo. Lapen Karbi Anglong along joksita Koila kephur ington serak nangpo pusi pherangkia thengnopen pachethangpo. Assam Chief Minister Dr. Himanta Biswa Sharma Koila kephur kapangton ponchia phan hukum kipiji kalisi Karbi Anglong angkangpi Koila kedo adim an paphur FC alak atangka Chief Minister Dr. Himanta Biswa Sharma a ATM asonsi Karbi Anglong ki pinchonget loputa AJP President Lorin Choti Gogoi pen ningchepo konat natsi Koila kephur bomma lake umrangso dilai langmili disobai langwoku manja lahai adim helo lapen latum Koila ihumalong lag isira suri thongke prapho lapen lasonsi ador pregjam pen en ponlo lahai Koila kepaphur long aret lake Karbi Anglong Autonomous Council CEM tuliram rong hangpensi hukum kethopusi Assam Chanatia Parisha AJP Amaipu Lorin Choti Gogoi pen lamthi piklangpo tangte pherangke amai kangni pona lamthi arju iksinang News Text Report Karbi Anglong News Channel Ari Koila syndicate kotha ইতিমধ্যে সবিস্তাৰে আমি উল্লেখ কৰিছো উমৰাংচুত যেতিয়া এটা ভয়াবহ ঘটনা সংঘটিত হ'ল কেবাটাও ডেড বডি তাত পালে 10 গৰাকী মানুহ চৰকাৰীভাৱে মৃত্যুমুখত পৰা বুলি কৈছে কিন্তু বেচৰকাৰী সূত্ৰত তাতকে বহুত বেছি ৰাইজে অভিযোগ কৰা মতে 26 গৰাকী আৰু আচৰিত কথা যে চৰকাৰে তেওঁলোকৰ অনুমোদিত কয়লা খনিতে কয়লা খনন হোৱা বুলি কৈছিল তাৰ পাছত সেই যেটো ফাকি হেতুক ঢাকিবৰ কাৰণে কৈছিল যে হেবোৰ বন্ধ হৈ থকা কয়লা খনি তাত এনে মানুহে নিজে কৰিবলৈ গৈ তাতে মানুহ মৃত্যুমুখত পৰিছে এনেকুৱা ধৰণৰ মিছাৰ আশ্ৰয় লৈছিল যেতিয়া এনেকৈ বহু মানুহ ঢুকালে এনেকুৱা ধৰণৰ ঘটনা নতুন নহয় তিনিচুকীয়াৰ মাৰ্ঘেৰিটাৰ বিভিন্ন এনেকুৱা ৰেড হোল মাইনিঙত বহু মানুহ মৃত্যুমুখত পৰে কিন্তু তেওঁলোকৰ খবৰবোৰ নাহে যাৰ কাৰণে ৰাইজে গম নাপায় যোৱাবাৰ এটা ডেড বডি পাওঁতে কেৱল মাত্ৰ এই গোটেই বিষয়টো মানুহৰ মাজলৈ আহিছিল এতিয়া কথা হ'ল আমি বিভিন্ন তথ্য পাতি দিছো Assam Mineral Development Corporation Limited যিগৰাকী মূল বিষয়া আনন্দ নটৰাজন তেওঁ বিধি বহিভূতভাৱে কয়লা খননৰ তেওঁ অনুমোদন দিছে কিছু কোম্পানীক দিছে তেওঁলোকক এনেকুৱা চালান এখন টিপিয়ে কয়নে চালানে কয় এনেকুৱা এখন দিয়ে আমি এখন চালান কণিকা হোজাই যাৰ নামত ইতিমধ্যে আছে এখন আমাৰ দলৰ সাধাৰণ সম্পাদক ডাঙৰীয়া সমগ্ৰ অসমৰ ৰাইজৰ আগত দেখুৱাইছে এখন কণিকা হোজাই চালান ইয়াত 10 টনৰ অনুমোদন দিছে কিন্তু হৰভাগতে 50 পৰা 60 টন আহে এইখন কিন্তু আমি আজি আন যিসকল ইয়াৰ লগত জড়িত যাৰ যিকিটা কোম্পানী আমি যে কৈছিলো 13টা কোম্পানী এনেকে তেওঁলোকে অনুমোদন দিছিলে অথচ মানে AMDCয়ে অনুমোদন দিবই নোৱাৰে তেওঁলোকে মাটি আৰু ওপৰ গেটবোৰত লৈ যাবলৈ অনুমোদন দিছে নিয়মমতে দিয়ে কিন্তু কয়লাৰ সৰবৰাহ চলি আছে ইয়াত এখন তেনেকুৱা ফাৰ্ম এখন এটা কোম্পানী যাৰ নামত দিছে তেওঁ হৈ গ'ল চি লাংথাসা যাৰ ব্লক নম্বৰ 5 আপোনালোকে লিখি ল'ব পাৰে আৰু এগৰাকী BS ইংটি তেওঁৰ ব্লক নেম হৈ গ'ল Y তাৰ পিছত আহি গ'ল B13 তেওঁৰ ব্লক নেমটো হ'ল X আৰু এটা হৈ গ'ল RK দাউলা গাফু তেওঁৰ ব্লক নেমটো হৈ গ'ল 17 এইকিটা আপোনালোকক দিলো এইকিখন আৰু চালান আপোনালোকৰ আগত দেখুৱাই দিছো আৰু ইয়াতে হৰভাগতে 10 টন আছে কিছুমানত তেওঁলোকে কেতিয়াবা অকল 10 টন দিলে ধৰা পৰিব বুলি মাজে কেতিয়াবা আটাইতকৈ কম সংখ্যক ৰেন্ডমলি 20 টন বুলি দিয়ে কিন্তু আনুতে তেওঁলোকে মাল আনে 50 পৰা 60 টন এটো সকলোৱে জানে অভাৰলোড কৰি যেটো সিন্ডিকেট কৰে এটো আপোনালোকে এটো এটা সিন্ডিকেটৰ অন্যতম মানে তেওঁলোকৰ অবলম্বন অন্যতম ৰাস্তা এটা
এতিয়া কি কৰে কাৰ্বি আংলঙত তেওঁলোকে কৈছে ন ৰেড হল মাইনিং বন্ধ হোৱা বুলি যোৱা কালিও আপোনালোকে 9 কোটিত কালিও গাড়ী লোড হৈছে আপোনালোকে খবৰ ৰাখক যিদিনাখন ৰেড হল মাইনিং বন্ধ হোৱা কথা কৈছে লোড হৈছে য'ত খনন হৈছে তাততো যাবলৈ মানুহক বাধা দিয়ে কিন্তু মই আপোনালোকক এতিয়াও ক'ব খোজো যে কাৰ্বি আংলং জিলাৰ যিবোৰ জেগাত এতিয়াও খনন চলি আছে সেই জেগাবোৰৰ নাম জিচুবাই লাংহিং মাঞ্জা আৰু ডিলাই এইবোৰ জেগাত এতিয়াও কয়লাৰ খনন চলি আছে মই এটামান দেখুৱাই দিম ভিডিঅ' আপোনালোকক ভিডিঅ' মোৰ লগত আছে আৰু এইবোৰৰ জেগাৰ পৰা বিশেষকৈ কয়লাজনৰ পৰা কয়লাটো আহি হুজাইৰ 9 কোটিত ষ্টক হয় ইয়াত গোটেই যিবোৰ গাড়ী আছে তাতে বস্তু উঠাই আৰু অসমৰ বিভিন্ন জেগালৈ যায় এইটো হ'ল কাহিনী পুৰা কাহিনী আৰু গোটেই কাৰবাৰটোৰ চৰ্দাৰ CM কাৰ্বি আংলঙৰ তুলিৰাম ৰংহাং এইটো সকলোৱে জানে আমি অসমৰ ৰাইজে জানো যে হিমন্ত বিশ্ব শৰ্মাৰ যিটো ATM অন্যতম গুৰুত্বপূৰ্ণ ATM যিখন আছে আন্তঃৰাষ্ট্ৰীয় ATM সেইখন কাৰ্বি আংলঙত আছে আৰু সেইখন তুলিৰাম ৰংহাঙৰ হাতত আছে তাৰ উপৰিও ডিমা হাছাও জিলাৰ যিবোৰ জেগাত এতিয়া খনন চলি আছে সেইকেইটা হৈ গ'ল আৰ্ধাত 3 কিলো আৰু লাৰভা বুলি কয় এইকেইটা জেগাত তেওঁলোকে কয়লা খনন চলাই আছে এতিয়া কয়লাৰ নামত তেওঁলোকে সিন্ডিকেটৰ কি মূল্য লয় বকলিয়া ঘাটৰ পৰা তেওঁলোকে যেতিয়া কয়লা প্ৰতিখন গাড়ীত তেওঁলোকে 1,65,000 টকা কয়লাজান আৰু 9 কোটিৰ পৰা যিবোৰ গাড়ী বিভিন্ন প্ৰান্তলৈ যায় তেওঁলোকৰ সিন্ডিকেটৰ ধন 1,25,000 টকা আৰু ডিমা হাছাও জিলাৰ পৰা অসমৰ বিভিন্ন প্ৰান্তলৈ যোৱা সিন্ডিকেটৰ ধন হ'ল 1,35,000 টকা গতিকে এইটো হৈ গ'ল আমি এইবোৰ গোটেই কথা খবৰ পাতি আমাৰ ভিতৰকে অহা খবৰ ভিডিঅ' আছে আপোনালোক দুই এটা ভিডিঅ' আপোনাক দেখাম গতিকে এইখিনি হ'ল মূল কথা এতিয়া আমি কয়লাৰ তেওঁলোকে এইকেইদিন কথাবোৰ গোটেই ধৰাৰ কাৰণে ৰেড হল মাইনিং বন্ধ কৰিম বুলি কৈছে এইটো কিছুদিনৰ কাৰণে কৰিব দেখুৱাকে যাবলৈ নিদিব মানুহক সেই জেগাবোৰলৈ কিন্তু তাৰপিছত তেওঁলোকে আকৌ আৰম্ভ কৰিব ৰেড হল মাইনিং নহ'লেও বেলেগ ধৰণে অবৈধভাৱে অনুমোদিত 4খন কোল ফিল্ডক বাদ দি কোল ইণ্ডিয়া লিমিটেডে খনন কৰাক বাদ দি আৰু কাৰো এইটো শক্তি নাই ভাৰতবৰ্ষৰ যিটো খনি মন্ত্ৰণালয় আছে তেওঁলোকে কাকো অনুমোদন দিয়া নাই যে কয়লাৰ এনেকৈ খনন কৰিব পাৰিব সৰবৰাহ কৰিব পাৰিব ইলিগেল ধন সম্পত্তি মুখ্যমন্ত্ৰী তেওঁৰ সাংগুপাংগু মন্ত্ৰী সকলো কাউন্সিলৰ CM বা আন বিধায়ক বা তেওঁৰ নেতা পালি নেতাই এনেকৈ টকা পইচা তেনেকৈ লুণ্ঠন কৰিব পাৰিব ভগৱানৰ আশীৰ্বাদত অসমৰ মাটিৰ তলত আমি এনেকৈ লাখ লাখ মেট্ৰিক টন কয়লাৰ ভাণ্ডাৰ জাতীয় সম্পদ হিচাপে পাইছোঁ মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহৰ জাতীয় সম্পদ এনেকৈ লুণ্ঠন কৰি নিজে ধনী হ'ব ঘৈণীয়েকক ধনী কৰিব পুত্ৰক কোম্পানীৰ মালিক বনাব লগৰ সাংগুপাংগুবোৰক ধনী কৰিব আৰু তেওঁলোকক টকা পইচা ঘটিবলৈ তেওঁলোকে সুবিধা কৰি দিব এইটো কোনো কাৰণতে গ্ৰহণীয় নহয় এয়া আমাৰ জাতীয় সম্পদ এনেকৈ লুণ্ঠন কৰা বন্ধ কৰিব লাগিব সেইকাৰণে এইবোৰ কথা বতৰা কৈ আমাক আভুৱা ভাৰি লাভ নাই আমাক এই কথা বতৰাবোৰক মানুহক আমাক বুৰ্বক বনাই তেওঁ চেষ্টা কৰিছে আমি কোৱাৰ লগে লগে 10 লাখ টকাকৈ দিলে ভাল পালোঁ আমিতো কৈছিলোঁ 1 কোটিকৈ দিব লাগে আৰু দিব লাগে পৰিয়ালৰ সংস্থাপন দিব লাগে এইবোৰ নাগৰিক এই যে মৰিলে আৰু খনন উদ্ধাৰ কাৰ্য আৰু চলাব লাগে কাৰণ আৰু ডেড বডি আছে আমি জানো চৰকাৰে খৰখেদাকৈ টাপি টুপি ৰাখিব খুজিছে 10টা পৰিয়ালে তেওঁলোকে যিহেতু ক্লেইম কৰিলে তেওঁলোকে ক'লে যে আমাৰ ঘৰৰ পৰিয়ালৰ মানুহ হেৰাইছে সেইকাৰণে 10টাতে ৰ'ল যিসকলে ক্লেইম কৰা নাই নেপালৰ পৰা অহা মানুহ আৰু বেলেগ ৰাজ্যৰ পৰা অহা মানুহ যিসমূহে চলাই সিন্ডিকেট সেইসকল বা তেনেকুৱা শ্ৰমিকো তাত বিভিন্ন ধৰণে তেওঁলোকে মৃত্যুমুখত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে আমি এই গোটেই কথা বতৰাবোৰৰ আমি তদন্ত চলাবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ বন্ধ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু ৰাজহুৱা সম্পদ MLA Marathon Race Ningkan Surihinira Inkoira Po Parman Puluni Pen Den Arong 22 kilometer an Thongnok Bekikat Kachepati Padupo Raki Ahormu Chochira Kapachuanan Paprangasonte Arnisi Nongmi Wanjipu Matha Ponpen Non Ovekimiatum Chilarpen Aning Pahang Ponangpu Matha Ponpen Ar Koinipai Inkoira Tom Ada Por Pai Trokpen Karbi Anglong Life Atumpen Chepaterpi Ponsi Ningkan Surihinira Inkoira Po Aparman MLA Marathon Race Ketchingpon
Phuluni pen den arong kahilo 22 kilometer an thong nok be kikat chipati padupon lo. Bangso kikat chipati pon along pinso lapen arlo so atum boys and girls atum pen Halloween pen kewang atum chipati dun pen nong e chipalong po. Labang so along dogmuka forest atumpen lang sitami rondut lapen dogmuka police atumpen sitami chirap chitodun bangso chepati pon along nong e kilongdun kitcheng si pinso son ingti from the line samrabas from difu borjat teron from west Karbi Anglong by talangso lapen so arlo so atum sangmir teron pi from difu Kachur Milikpi from Difu, Samika Ronghangpi from Difu, Alang Litumpen Si Pini, Thong Nok Bekika, Chepate Pon Along, Chepalong Dun. Lapen Pini, Karbi Anglong Life Atumpen, Pater Pipon, MLA Marathon Race, Padopon Along, Aluhia Manpen, Chitong Dun, Karbi Anglong Autonomous Council, Haragat LDC, MLA Dorsing Ronghang, Karbi Anglong Autonomous Council, Tourism Board Chairman, Tiniram Singkro, then Arong, Town Committee Chairman, Pro Ingti, Puluni VDC Chairman Thuni Ronghang, Dogmuka Forest Ranger Harlong Birong Par, Nomati VDC Chairman Britain Mohila, Dogmuka Police Second IC, Dombokantanat President Den Arong KCS John Biren Singh Teron, Lapen, Ongdong Kethekiring Atum Chetong Dunsi, Bangso Nong Ekipi Ing Samchin Pen Pachunpo. Puluni Pen Nang Kilo Berta, Bidor Singh Terang Report, Karbi Anglong News Channel. Panda ada bakardom pajiriklo. Kapen pini marathon race long dekat Chipati dun. Wiso marathon pan lapen te nimso pi marathon panta alang litum labangso Chipati long kewang. Dan labangso sayang deng na pachundu na pot abang putin panta Curo pajir lo, dan price kelong li tumpansi bisi kacuro pajir lo, athelang tumke non ke wanggian ni price si pelong panako kat dun thuli pumati. Yalah price kelong tang tumke mo sang cukok dah hai, lalu. Tasi lam nengi uthai velo, ili tum la nangli news ke pimin ke. Karbi Anglong Live ahin pen separti bipon pen nang litum bai litum kaduk ke pan okpran misen dia pan pen parte nona poro hut na sokekat ke Chipati pen litum nithang okpran ali penan parte kaprek ke Chipati aklam awar sai kelong dunia pan Karbi Anglong Live ahin pen kabor ipon Chipati pipon labangso sayang deng pan curu lo pen abang putin tum ini labangso participation along lapen de sorlomar sopin somar hin tum da labangso cerok ke pen laso kekat saya bang ke kenang sodu puga mata pen nang tum laso cerok tok du tekpot misen lo Bangso News Channel tumain pen cepat ikon pen Marathon Race Bangso Auragat MLA Bangso Marathon Race semen irpon lo Bangso long pini tenan ongdung orisoy jangkung dekat Chipati no tapente misen uwi kimi Bangso kekat Chipati long itum tek pon long lo pada alang litum mo kaprek bene sakuri bakuri labhai awar sai long gabe so sports section anak ke alang tu pan kenana kerap du si son si ni tumpan bahaya kam along tum ati pinai ate penana risoi jangan tumke mane kaporhi sapo ketiku ketum bakomane sai tiki bepar ke we tum
Koi tame kapatu dong sening hang bote kapatu di soijang do mandai li scoopy nai ben scoopy benci alang tu manta kaprek pene non poro hud pene kichu pang tap pene horjun kontrak sapol hai align pen itu kethaki phan bulu dang pe tabang so sports sening hang ari soijang keong du matum do latum phanabang itu kapatu war sai pinangi hai itu sarkar pe kamatha dulu pendak tebokhet risu dak local leader tum pen dak local hamas tu yang dalam soal kamatha dulu si sai ini kapuri smart nomanda kapuri anad itu rum nangpo sai cutuki tek of siso yang honda sai cutuki natami itu mardi pun pen rum nangpo komone tumke kap penila bepar ke claim thek ari soi jang do pode bepar claim anate tumar di dunang po penan par ya tumke kapathu se ning hang uludang te son kapathu ning hang do banta nona son adi maklong pek pen aning rung dunangi lalu tangte ini dah tumawang mane pukido pangtar pulabang so abang ingar tu pangtar ing ail lo puludang te metang kam dorep lo puludang te dak dong kicutab kijuntab chonghi chebong chichok hai asai bangke ingar si nang tum kaduk kawi tu kaduk wi ta hai asai komat si kupi ke thek ma so war sai ki pan bodi nai tu sa kin chi pi dang marathon ka te ni sa te video wa da kon chu ko Pinya berta ke lapuan si kang ton pon iklo do me thak me